মোৰ অন্য এটা ভ্লগলৈ আপোনালোকক সকলোকে অশেষ স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান ওলাইছোঁ এখন বিয়া খাবলৈ আৰু কাৰ বিয়া আপোনালোকে থাম্বনেল দেখি হয়তো গম পাইছে নিশ্চয়। তো আজিৰ ভিডিঅ'টো শেষৰলৈকে এনজয় কৰি গৈ থাকক। আৰু বিয়া ঘৰৰ সন্মুখত আহি এইফালে দেখিছেনে বাৰু ফটো মাৰিবৰ কাৰণে এজনী বাটাৰফ্লাই ডেক'ৰেট কৰিছে, কিমান যে ধুনীয়া লাগিছে। আৰু এইফালে সোমাই দেখিলোঁ যে 1 কিলোমিটাৰমান যাব লাগিব য'ত দৰা কইনা আমি লগ পাম। তাত মানে বাটচৰা নিচিনা বনাই দিছে, ইমানেই দীঘলকৈ বনাইছে নহয় মানে দৰা কইনাক সন্মুখৰ পৰা নেদেখি বহুত দূৰ গ'লেহে মানে লগ পাব পাৰি। আৰু এইফালে বিয়া ঘৰত সোমাই পোনপ্ৰথমে মই অলপ টাইম বহি ল'লোঁ আৰু তাৰ পিছতে খালোঁ একাপ কফি। আৰু এইফালে অলপ উঠি আহিলোঁ, উঠি পিনে আপোনালোকক দেখাই দিওঁ ভাবিলোঁ, অলপ দেখিছেনে বাৰু। এতিয়া আমি আহিলোঁ এইফালে দৰা কইনাক চাবলৈ আৰু ভাবিলোঁ আপোনালোককো অলপ দেখাই দিওঁ, কিয়নো যাৰ বিয়া খাবলৈ আহিছোঁ তেওঁলোকক জানো নেদেখালে কথাটো বেয়া হ'ব নহয় ন। তো আপোনালোকে কেনে লাগিলে জনাব। এইফালে অলপ জুম কৰি দেখাই দিলোঁ। কইনা চাই মেলি আহি আমি খাব আহিলোঁ এইফালে পানী পুৰি আৰু লগতে চাট পাপড়িটো দেখি গ'লোঁ, কেনেকৈ নোখোৱাকৈ থাকোঁ বাৰু ন। তো চাট পাপড়িটো টেষ্ট কৰি চালোঁ কেনেকুৱা লাগিছিল আৰু তাত ডিব্ৰুগড়ৰ পৰা আনিছে যিহেতু ভালেই লাগিলে। আৰু এইফালে আহিলে দহি বৰা খাই দিলোঁ আৰু এতিয়া আমি খাব আহিছোঁ ভাত, কাৰণ এণ্ড মুমেণ্টটোত অকল আমি খোৱাতে লাগি থাকিলোঁ। আৰু এইফালে ভাতৰ জেগাডোখৰ চাওক, কিমানেই মানুহ ভিৰ, মানে এখন বিয়া নহয় এখন মেলা নিচিনা লাগিছিলে। মেলাতো ইমান মানুহ ভিৰ নহয় চাগে যিমান বিয়াখনত হৈছিলে। আৰু এতিয়া মই খাবলৈ বুলি উঠি আহিলোঁ আৰু এইফালে খাবলৈ বুলি লৈ ল'লোঁ আৰু মটন লৈ ল'লোঁ আৰু কিবা কিবি। বৰ্তমান আমি ভাত খাই তাৰ পৰা উঠি আহিলোঁ আৰু আপোনালোকক এজন মানুহক দেখাব পাহৰিয়ে গৈছিলোঁ। সেইজন হৈছে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া। এখেতে হৈছে ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া। অলপ যেনে তেনে তুলিবলৈ চেষ্টা কৰিলোঁ আৰু এতিয়া আমি যাবলৈ লৈছোঁ মানে ঘৰলৈ গৈ আছোঁ। তো আজি ভিডিঅ'টো কেনে লাগিলে আপোনালোকে মোক জনাব নাপাহৰিব। ইমানেই আছিল ভিডিঅ'টো। থেংক ইউ ছ' মাছ, বাই বাই।